দেখি বাৰু খাও খাও লাগিছেনে আজি নাৰ মাছ পালো জানেনে এফালে কিসমিস ললো লগতে বিলাহী এটা পিয়াজ দুটামান আৰু এফালে জিৰা জালুক আদা নহৰু আছিল আৰু পিয়াজৰ দিয়ে বনাম বুলি ভাবিলো মোৰ ভঙা ফ্ৰাই পেন খনতে মই তেল অকমান ঢালি পেলাই মাছগিটাবোৰ ধুনিয়াকৈ ফ্ৰাই কৰিলো কিছুমান বস্তু পেলাবলৈ মন নাযায় জানেনে এই ফ্ৰাই পেন খনত মই মাছ ফ্ৰাই কৰি যে ইমানে ভাল পাওঁ মানে এখন কেতিয়াও মই এৰিবই নোৱাৰিম সকে ধুনিয়াকৈ মাছগিটা ফ্ৰাই কৰি ললো এটা বেলেগ এটা কেৰাহীত অকনমান তেল দি পিয়াজ দি ললো ঘৰত যদি কেতিয়াবা বেলেগ পাচলি নাথাকে মাছৰ লগত তৰকাৰী বনাবলৈ এনেকৈ ট্ৰাই কৰিবচোন আৰু যদি এবাৰ ট্ৰাই কৰে খোৱা সকলেতো গম পায় যি সকলে নাই খোৱা আজিলৈকে তেওঁলোকে ট্ৰাই কৰিলে মাছ আনিলে কিন্তু মন যাবই দেখিলে আপোনালোকে মই পিয়াজখিনি দি তাতে অকনমান নিমখ হালধি দিলো তাৰ পাছতে মছলা বিলাহী পিয়াজ গুটেখিনি দি পেলাই মানে ভাজি থাকি অকনমান পানী দি তাতে মই মাছখিনি দি দিলো মাছখিনি দিয়াৰ পাছত সাৱধানে লৰাব দেই খাবলৈ যে ইমান টেষ্ট হয় এবাৰ হলেও ট্ৰাই কৰিবচোন